হৰিনামে মুখৰিত হৈছে সত্ৰনগৰী ৰামদিয়াত, কিয়নো এইবেলি ছিষ্টেম বৰ্ষক ৰূপালী জয়ন্তী শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আয়োজন কৰিছে সত্ৰনগৰী ৰামদিয়াৰ বিশাল শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই অনা হৈছে। মই দেখুৱাব সতীত হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে উদুলি মুদুলি পৰিৱেশে হৈছে। আমাৰ লগত কি ক'ব? এইটো আমাৰ আজি 25 বছৰ সম্পূৰ্ণ হ'ল। এই 25 বছৰত মানে এটা মানে সাংস্কৃতিক শোভাযাত্ৰা ওলাইছোঁ। ইয়াত গুৱাহাটী এডিচি ছাৰো আহিছিলে উদ্বোধন কৰাৰ কাৰণে। আমি সকলোৱে সুখী, সকলো ৰামদিয়াবাসীয়ে ইয়াক উদযাপন কৰিছোঁ উলামালৰে আধ্যাত্মিকতাৰ এটা বীজ সিঁচৰিত কৰিছোঁ। অনাগত দিনবোৰত যাতে সুখ শান্তিৰে মানুহে থাকিব পাৰে, সুস্বাস্থ্য কামনা কৰিছোঁ। এই আমাৰ উদযাপন কমিটিৰ ফালৰ পৰা ধন্যবাদ থাকিল। কিমান কিলোমিটাৰ ওলোৱা হ'ল? আজি শোভাযাত্ৰাটো গোটেই ৰামদিয়া উজান কৰি নদীয়া হৈ চকামতলি হৈ আহিছোঁ। প্ৰায় 25 কিলোমিটাৰ দূৰ আমি এই ল'ৰা ছোৱালী সমৃদ্ধ গাঁৱৰ যে ডেকা বন্ধু বান্ধৱী সকলোৱে মিলি জুলি সাংস্কৃতিক শোভাযাত্ৰাই আৰম্ভ কৰিছোঁ। আমি এই শোভাযাত্ৰাৰ মাজৰ কিছু পৰিৱেশ দেখুৱাব লাগিছোঁ যে শিশুৰ পৰা বিদ্যালয় আবাল বৃদ্ধালৈকে ওলাই আহিছে সকলোৱে সত্ৰনগৰী ৰামদিয়া এই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আমি সমগ্ৰ পৰিৱেশটো দেখুৱাই আছোঁ। আমালৈ মহিলা বাইদেউসকল আছে, আমি জানিব বিচাৰিম। কি ক'ব বাইদেউ, এই আজি 25টা বৰ্ষ অতিক্ৰম কৰিলে সত্ৰনগৰী ৰামদিয়া, কি ক'ব? উৎসৱ পালন কৰিছোঁ, আমি ভাল লাগিছে আমাৰ। কি ক'ব বাইদেউ এই পৰিৱেশটো? আজি এই পৰিৱেশটো বহুতেই ভাল লগা পৰিৱেশ, কাৰণ আমি মহাশিৱৰাত্ৰি আমি বহুত ভালকে মানো আৰু ছোৱালীবিলাকেও বেছি আনিব লাগে মই ভাবোঁ। আৰু আবাল বৃদ্ধালৈকে সকলোৱে ওলাই আহিছে, কি ক'ব? আজি সকলোৱে ওলাই আহিছে, সকলোৰে মনবোৰ বহুত ভাল আৰু সকলোৱে পূজা কৰিব। ৰাতি আমি সকলোৱে পূজা কৰিম আৰু আজি এই অনুষ্ঠানটোত আমি সকলোৱে মানে কি শোভাযাত্ৰাত ওলাই আহিছোঁ। আমি ভিতৰৰ পৰিৱেশটো আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে সাংস্কৃতিক বাৰেৰহণীয়া আবাল বৃদ্ধালৈকে শিশুৰ পৰা আবাল বৃদ্ধালৈকে ওলাই আহিছে। হৰিনামে মুখৰিত হৈ পৰিছে সত্ৰনগৰী ৰামদিয়াৰ যি পৰিৱেশ, এই সাংস্কৃতিক শোভাযাত্ৰাৰ এই পৰিৱেশটো মই সতীত হৈ দেখুৱাই আছে। এক লোকাৰণ্য হৈ পৰিছে, শতাধিক লোক আহিছে। আমাৰ লগত কি কৈছে? আজি এই শোভাযাত্ৰা কি ক'ব? আমাৰ ইটো আজি আমাৰ 25 বছৰ হ'ল ৰূপালী জয়ন্তী হিচাপত এই উৎসৱটো পালন কৰা হৈছে, ৰাজহুৱা শোভাযাত্ৰা কৰা হৈছে। কিমান কিলোমিটাৰলৈকে ওলোৱা? আমি মোটামুটি 8 কিলোমিটাৰ মান আহিলো আৰু 1.5 কিলোমিটাৰ মান বাকী আছে। কিমান ভক্ত সমাগম হৈছে? ভক্তৰ সমাগম দেখাই পাইছে আপোনালোকে, প্ৰায় 400-500 মানুহ হৈছে। হয়, এয়া আছিলে সত্ৰনগৰী ৰামদিয়া শ্ৰী শ্ৰী মহাদেৱৰ যি 25টা বৰ্ষ অতিক্ৰম কৰি হাদিয়া উজান কৰি প্ৰায় 6খনকৈ গাঁও লগ লাগি উদযাপন কৰিছে এই 25 বৰ্ষৰ উদযাপন সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ। আমি তাকে দেখুওৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ। বাবা বোম ভোলা দিনে রাতি খাই ফুরা ভাঙা দুধ তুরা। বাবা বোম ভোলা দিনে রাতি খাই ফুরা ভাঙা দুধ তুরা। দিনে রাতি খাই ফুরা ভাঙা দুধ তুরা।
বলধে কগোটা পানী খাব দুখ তোৰ ভাঙা এক লোটা পানী খাব দুখ তোৰ ভাঙা এক লোটা বাবা বোম ভোলা বোম ভোলা বোম ভোলা দিনে ৰাতি খাই ফুৰা ভাঙা দুধ তোৰা দিনে ৰাতি খাই ফুৰা ভাঙা দুধ তোৰা বাঘৰ ছাল ঠাইতে ঠাইতে চিৰা দিনে ৰাতি খাই ফুৰা ভাঙা ৰুধ তোৰা দিনে ৰাতি খাই ফুৰা ভাঙা ৰুধ তোৰা বাবা বোম ভোলা বোম ভোলা বোম ভোলা দিনে ৰাতি খাই ফুৰা ভাঙা